আৰু সেই সকলোবোৰ সুবিধা আমি যেতিয়া নতুন চৰকাৰ হ'ব, নতুন পৰিৱৰ্তিত তেনেকুৱা চৰকাৰ হ'ব, পৰিৱৰ্তিত নেতাৰ দ্বাৰা চালিত হ'ব, তেতিয়াহে এই সকলোবোৰ সুবিধা আমি পাম। বিটিআৰ চুক্তিৰ জৰিয়তে আমি বহুত সুবিধা লাভ কৰিছোঁ। বিশেষকৈ এই চুক্তিৰ জৰিয়তে আমি বড়োলেণ্ড অঞ্চলত বহুতো অনুষ্ঠানৰ প্ৰতিষ্ঠান লাভ কৰিছোঁ, বহুতো অধিকাৰ আমি লাভ কৰিছোঁ। এই চুক্তিৰ জৰিয়তে BTC অঞ্চলৰ সীমা বাঢ়িব। সীমা বাঢ়াৰ লগে লগে আমাৰ সমষ্টিও বাঢ়িব, জিলাসমূহো বাঢ়িব। আমাৰ সমষ্টি বৰ্তমানৰ 40টা ঠাইত 60টা হ'ব। আমাৰ জিলা বৰ্তমান 4খনৰ ঠাইত হয়তো 8খন বা 9খন জিলা হ'ব। আৰু নতুন জিলা সৃষ্টি হোৱাৰ লগে লগে নতুন মহকুমা আৰু নতুন জিলা সদৰ ঠাইত বহুতো নিয়োজনৰ পথ মুকলি হ'ব। আৰু বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলে জীয়াই থকাৰ এটা পথ পাব, চাকৰি পথ মুকলি হ'ব। আৰু এই সকলো সুবিধা আমি চবে লগ লাগি উপভোগ কৰিব লাগিব। এই চুক্তিৰ জৰিয়তে আমি এটা সুবিধা পাইছোঁ যে যোৱা 27 জানুৱাৰী তাৰিখলৈকে বিটিআৰ অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছে, LP স্কুল, ME স্কুল, হাই স্কুল আৰু লগতে কলেজ, অসমীয়া মিডিয়ামো হ'ব পাৰে, বড়ো মিডিয়ামো হ'ব পাৰে, এই গোটেইখিনি চৰকাৰীকৰণ কৰা হ'ব। আজি আমি স্কুলৰ কৰ্তৃপক্ষবিলাকে বহুতো প্ৰচেষ্টা কৰিও স্কুলবোৰ 20-25 বছৰ অতিবাহিত হোৱাৰ পিছতো চৰকাৰী কৰিব পৰা নাছিলোঁ। বহুতো ভেঞ্চাৰ স্কুলৰ শিক্ষক বিনা দৰমহাকৈ অৱসৰ ল'ব লগা হ'ল। বহুতে আত্মহত্যাও কৰিলে বহুত জেগাত দৰমহা নোপোৱাৰ কাৰণে।